আমি যথেষ্টখিনি মানে অনুৰোধ কৰি আহিছোঁ। আজি প্ৰায় এবছৰ আগতো আমি এখন এপ্লিকেশ্যন তেখেতক দিছিলোঁ, কিন্তু তেখেতে কাণসাৰ নিদিলে। তেখেতে ক'লে যে এইটো আমাৰ ৰাস্তা আমাৰ মানে দায়িত্বত নপৰে, এইটো কাৰ্বি আংলঙৰ দায়িত্বত পৰে। ঠিক আছে, আমি মানিছোঁ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত নপৰে, কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টত পৰে, তেওঁলোকৰ দায়িত্ব। কিন্তু কাৰ্বি আংলঙে যেতিয়া যদি এই ৰাস্তাটোৰ কথা গুৰুত্ব নিদিয়ে বা তেওঁলোকে যদি চিন্তা নকৰে, তেনেহ'লে তেওঁ এবাৰ কথাষাৰ কাৰ্বি আংলঙৰ লগত আলোচনা কৰি আমাক জনাব লাগিল, মানে কথাষাৰ পাতি আমাক মানে সমাধান কৰি দিব লাগিছিল ৰাস্তাটোৰ বিষয়ে। কিন্তু তেওঁ আজিলৈকে তেনেকুৱা একো কথাই নক'লে। আমি আজি ৩-৪ দিনৰ আগত তেখেতৰ ওচৰলৈ গৈছিলোঁ, তেখেতক আমি কৈছিলোঁ, তেখেতে মাত্ৰ ক'লে যে ঠিক আছে আমি কথা পাতিম চাম। কিন্তু কথা পাতিম চাম বুলি ক'লে জানো হ'ব? কথা পাতিম চাম বুলি ক'লেতো নহ'ব। তেওঁ আমাক সমাধানটো কৰি দিয়ক। যদি দুইখন ডিষ্ট্ৰিক্টে যদি কথাটো আলোচনা কৰে, নিশ্চয় এই ৰাস্তাটোৰ সমাধান নোহোৱাৰ কোনো কথাই নাই। গতিকে আমি বিচাৰোঁ ৰাস্তাটো সমাধান হওক। আমাৰ ৰাইজসকলৰ যিখিনি জীয়াতু ভুগি আছে, ল'ৰা ছোৱালীবিলাকে যিখিনি জীয়াতু ছাত্ৰ ছাত্ৰীৰ যথেষ্ট কষ্ট হৈছে, আহোঁতে যাওঁতে মুঠতে যথেষ্টই কষ্ট হৈছে। গতিকে আমি বিচাৰোঁ যে আমাৰ ৰাস্তাটো সমাধান হওক। গতিকে সেইকাৰণে আজি আমি এই ৰাস্তাটো বন্ধ কৰিছোঁ, গধুৰ যান বাহন বন্ধ কৰিছোঁ। অভাৰলোড যায় ৰাস্তাটোৰ, ইমানেই ক্ষতি হৈ গৈছে ৰাস্তাটোৰ, ইমানেই মানে জৰাজীৰ্ণ হৈ পৰিছে। গতিকে আমি মানে ইয়াত প্ৰতিবাদ কৰিছোঁ, কোনো গধুৰ যান বাহন যাব নোৱাৰে। হয়তো আজি যিখিনি কৰিছোঁ, ইয়াতকৈ যদি আমাৰ এই ৰাস্তাটো বনাই দিয়ে, ইয়াতকৈ আমি আৰু যথেষ্টখিনি প্ৰতিবাদ কৰিবৰ কাৰণে আমি ওলাই আহিম আৰু কৰি যাম। যেতিয়ালৈকে ৰাস্তা আমাৰ বনাই নিদিয়ে, তেতিয়ালৈকে আমি অনিৰ্দিষ্ট কাললৈকে এই প্ৰতিবাদ কৰি যাম আৰু কৰি যাম। সেইটো কাৰণে আমি আজি ইয়াত গোটেই আমাৰ মহিলা সমিতি হৈ আমি অনুৰোধ জনাব আহিছোঁ যে ইয়াত কোনো গধুৰ যান বাহন নচলে আৰু সৰু পাৰ্চনেল গাড়ীবিলাক চলক, একো আপত্তি নাই। ইহঁতক আমি কোনো দুখ দিব জানে, ইহঁতে আমাৰ ৰাস্তাটো আমি নিজৰ গাড়ীবিলাকো চলিছে বা লোকৰ গাড়ীবিলাকো চলিছে, সেইটো কথা নকওঁ, কিন্তু ৰাস্তাটো ভাল লাগিব। সেইটো কাৰণে আমি ৰিচাৰ্জ তকবিক এইটো কথা ক'ব আহিছোঁ যে আমাৰ ৰাস্তাটো ঠিক লাগে। এইটো ৰাস্তাৰ অকল আমাৰ ৰাস্তা নহয়, তাৰ ভাগৰ ৰাস্তা। এইটো ৰাস্তা সি হাগিবলৈ মুতিবলৈ যায়। হা, ৰাইজে কি কয়, হয়নে নহয়? হা, এইটো ৰাস্তাই সি হাগিবলৈ মুতিবলৈ যায়, কিন্তু এইটো ৰাস্তাই যে সি নিজৰ পদূলিটোকে ঠিক কৰি ল'ব পৰা নাই, এইটো লোকৰ পদূলি কি ঠিক কৰিব? আমি অতুল বাকো কৈছোঁ এইটো কথা, সেইদিনা আমি কৈ পিনে আহিছোঁ। তেওঁ কিন্তু অকল মুখৰ মিঠা মাতটো দি পিনেহে গৈছে। মুখৰ মিঠা মাতটো আমাক দৰকাৰ নাই। আমি মুখৰ মিঠা মাতটো আগতে প্ৰচাৰ কৰি আহিছোঁ। আমাৰ মুখৰ মিঠা মাত আমাক দৰকাৰ নাই। আমি মুখৰ মিঠা মাত আমি ৰাইজৰ পৰা সবৰে পাই আহিছোঁ, কিন্তু তাৰ মুখৰ মিঠা মাতে আমাক কোনো অন্তৰ গলাব নোৱাৰে, আমাৰ ৰাস্তা গলাব নোৱাৰে। আমাৰ ৰাস্তাটো তাৰ মিঠা মাতে আমাৰ ৰাস্তাটো ঠিক কৰি দিব নোৱাৰে। অতুল বাই এইটো কথাই কৈছে যে আমি চাম। সেইটো কি আছো কি সেইটো কথা হয় নেকি? হা, আছোতো চবেই কয়, আমাক আছো নালাগে।